তাই মোক সুধিলে, তুমি মোক ভাল পাইছিলা? কিয় মোক আগতে কোৱা নাছিলা? মই ক'লোঁ, ইমানবাৰ কৈছিলোঁচোন, তুমি বুজিয়ে নাপালা। কি? ইমানবাৰ কৈছিলা? হয়, মনত আছেনে তুমি মোক এদিনা সুধিছিলা মই কাক ভাল পাওঁ? মই নাই কওঁতে যদি তুমি এবাৰ মোৰ চকুলে চালা হয়, তুমি বুজি পালা হয় মোৰ অপাৰ মৰম তোমাৰ বাবে। কি কৰিছা সোধোতে মই কৈছিলোঁ, একো নাই। যদি তুমি এই একো নাইৰ পাছত বুজি পালা হয় তোমাৰ এই এষাৰ কথাৰ বাবে কৰা অপেক্ষাটো কিমান দীঘলীয়া আছিল। ক'ত হেৰাই আছা সোধোতে তুমি বুজি নাপালা মই তোমাৰ লগত থাকিলে সকলো পাহৰি যাওঁ। মই কি কৰিম আই এম কনফিউজড কওঁতে তুমি কৈ দিলা যি ইচ্ছা কৰা। তেতিয়া কিয় বুজি পোৱা নাছিলা মোৰ প্ৰতিটো কামত তোমাৰ নিৰ্দেশনাৰ প্ৰয়োজন? প্ৰেম কি তুমি মোক সুধিছিলা। জানো তুমি আন কাৰোবাক ভাল পোৱা, তেতিয়াও গোটেই দিন তোমাৰ খবৰ লৈ থাকোঁ, তোমাৰ এটা কল আৰু মেছেজৰ কাৰণে গোটেই দিন অপেক্ষা কৰোঁ। যেতিয়া তুমি মোৰ লগত থাকা প্ৰতিটো বেয়া দিন ভাল, আৰু যেতিয়া তুমি নাই প্ৰতিটো ভাল দিন বেয়ালৈ পৰিণত হয়। তুমি মোৰ জীৱনৰ অংশ হৈ পৰিছা, আৰু কেনেকৈ বুজাম ভাল পাওঁ বুলি।